হেল্ল' এভৰিৱান, নমস্কাৰ। স্বাগতম জনাইছোঁ মই মায়াৰাণী ভ্লগছ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে হালধি এটা তৰকাৰী। এই তৰকাৰীটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। এই তৰকাৰীটো মই মাছ আৰু দালি দি বনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। তো ব'লক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই 7 টুকুৰা হালধি লৈছোঁ আৰু এটুকুৰা আদা লৈছোঁ। আদা আৰু হালধি কেইটুকুৰা মই ভালদৰে চুচি ল'ম। তাৰ পাছতে বাতি এটাত পানী অলপ দি পেলাই এই সৰু চামুচখনেৰে মই 1.5 চামুচ দালি তিয়াই থৈ দিম। তো এয়া চাওক, হালধি কেইটুকুৰা মই চুচি লৈছোঁ। এয়া চাওক, এনেকৈ চুচিব। তো চাচি হোৱাৰ পাছতে মই ভালদৰে টুকুৰা কৰি কাটি ল'ম। কাটি হোৱাৰ পাছতে মই মিক্সিত দি এইখিনি পিচি ল'ম। তো এয়া চাওক, গোটেই কেইটুকুৰা দি দিলোঁ। আদা টুকুৰাটো মই ইয়াতে দি দিছোঁ। তাৰপিছত গোটা জিৰা দুটামান আৰু নহৰু 4 ফুটা দিছোঁ ইয়াত। আপোনালোকে যদি ইচ্ছা কৰে জালুক জলকীয়া গোটেইখিনি ইয়াতে দি পিচি ল'ব পাৰে। মোৰ ছোৱালীজনীয়ে খাবৰ কাৰণে মই ইয়াত জলকীয়া এড কৰা নাই। তাৰ পাছতে মই অলপমান পানী দিছোঁ। ঢাকনখন মাৰি এইখিনি মিক্সিত পিচি মই পেষ্ট বনাই ল'লোঁ। তো এয়া চাওক, আমাৰ পেষ্ট ৰেডি। দালিখিনি অকণমান তিয়াই থ'লে সোনকালে সিজে, সেইকাৰণে মই দালিখিনি তিয়াই থৈছিলোঁ অকণমান। এয়া চাওক, দালিখিনি ধুই ল'লোঁ। তাৰপিছত এটা পিঁয়াজ লৈছোঁ। পিঁয়াজটো ভালদৰে কাটি ল'ম। তো মই কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পাতি মিঠাতেল অকণমান দিছোঁ। মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম। মিঠাতেলখিনি গৰম হোৱাৰ লগতে মই মাছখিনি ভাজি ল'লোঁ। মাছখিনি ভাজি হোৱাৰ লগতে মই লাহেকৈ ওলাই থ'লোঁ। আকৌ মই সেই একেই কেৰাহীতে তেল অকণমান দিলোঁ। তেল অকণমান দিয়াৰ লগতে সেইখিনি গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ লগতে মই তেজপাত এখিলা দিলোঁ আৰু তেজপাতখিলা দিয়াৰ লগতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি এইখিনি মই ভালদৰে ভাজি ল'ম। তো এয়া চাওক, আমাৰ পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। লগতে মই হালধিখিনি ঢালি দিলোঁ আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। গেছটো মই ল' ফ্লেমতে থৈ দিছোঁ। ইয়াতে আপোনালোকে ধনিয়া গুড়ি নাইবা বেলেগ মছলাও দি খাব পাৰে, কিন্তু মই একো মছলা দিয়া নাই, কেৱল জিৰাহে দিছোঁ। তো এয়া চাওক, ইয়াতে নিমখ অকণমান দিছোঁ। হালধি তৰকাৰী যিহেতু হালধি নিদিলেও হয়। তো দালিকেইটা মই ইয়াতে ঢালি দিলোঁ অকণমান ভজাৰ পাছতে, আৰু মই দালিখিনি দি পেলাই অকণ ভালদৰে ভাজি ল'ম। ভালদৰে ভজা নহ'লে তিতা লাগিব পাৰে, সেইকাৰণে এইখিনি ভালদৰে ভাজি ল'ব লাগে। গেছটো ল' ফ্লেমত ৰাখি 1 মিনিট সময় ঢাকি ৰাখিলোঁ। তো তাৰ পাছতে এয়া চাওক, মই ঢাকন এৰাই ঘনাই ঘনাই লৰাই দি থাকিম। এনেদৰে অলপ টাইম ভাজি থকাৰ পাছতে মই ইয়াত কুহুমীয়া গৰম পানী এড কৰিছোঁ। মই জোখমতে পানী দি দিছোঁ। আপোনালোকে নিজৰ নিজৰ জোখমতে পানী দি দিব। পানীখিনি দিয়াৰ পাছতে মই অলপমান ভালদৰে লৰাই দিম আৰু লৰাই দিয়াৰ পাছতে মই ঢাকন মাৰি দিম। ঢাকনখন মাৰি দিয়াৰ লগতে গেছটো মিডিয়াম ফ্লেম কৰি দিব। 4 মিনিট সময় ঢাকন মাৰি থোৱাৰ পাছতে এয়া চাওক, আমাৰ উতল আহি গৈছে। উতলতে মই মাছখিনি দি দিম। মাছখিনি দিয়াৰ পাছতে অকণমান লৰাই দিম আৰু লৰাই দিয়াৰ পাছতে মই আকৌ ঢাকন মাৰি দিম। ঢাকনখন মাৰি দিয়াৰ লগতে মই গেছটো ল' ফ্লেম কৰি দিম। একেবাৰে শেষত মই গৰম মছলা অকণমান এড কৰিছোঁ। তো ফাইনেলি আমাৰ হালধি তৰকাৰী ৰেডি হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ উতল আহি আছে। আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন, টেষ্টিও হয় আৰু হেল্থিও হয়। এয়া চাওক, মই গেছটো বন্ধ কৰি দিলোঁ। তো এয়া চাওক, আমাৰ ফাইনেলি হালধি তৰকাৰী ৰেডি। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। হেল্ল' এভৰিৱান, আৰু অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ বাই বাই। তো তেতিয়ালৈ সকলো ভালে থাকক।